হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপুনি যদি নতুন ভোটাৰ কাৰ্ড এপ্লাই কৰিছিল তেনেহ'লে আপোনাৰ ভোটাৰ কাৰ্ডখন হৈছে নে নাই সেইটো আপোনাৰ মোবাইলত কেনেকৈ চাব পাৰি তাৰ বিষয়ে আজি মই এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। পোনপ্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰ অপেন কৰক। আপোনাৰ যদি ক্ৰম ব্ৰাউজাৰ নাই তেনেহ'লে আপুনি বেলেগ এটা ব্ৰাউজাৰ অপেন কৰক। ক্ৰম ব্ৰাউজাৰ অপেন কৰাৰ পিছত ইয়াতে টাইপ কৰক NVSP, তাৰপিছত চাৰ্চ কৰক। চাৰ্চ কৰাৰ পিছত ৰাইট ছাইডত একেবাৰে ওপৰত দেখিবলৈ পাইছে তিনিটা ফুট, তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত একেবাৰে তলত দেখিবলৈ পাইছে ডেস্কটপ ছাইট, ইয়াতে বক্সৰ দৰে, তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে নেশ্যনেল ভোটাৰ্ছ ছাৰ্ভিচ পৰ্টেল, তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে নতুন এটা পেজ। ইয়াতে আপুনি ডাইৰেক্ট ৰাইট ছাইডত দেখিবলৈ পাইছে ইয়াত ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত দেখিবলৈ পাব নতুন এটা পেজ। ইয়াতে দেখিবলৈ পাইছে অনলাইন এপ্লিকেশ্যন ষ্টেটাছ, তলত আছে চাৰ্চ বাই ৰেফাৰেঞ্চ নং, নেক্সট ইণ্টাৰ ৰেফাৰেঞ্চ ID। আপুনি যেতিয়া অনলাইন এপ্লাই কৰিছিল তেতিয়া আপোনাক এখন ৰিচিপ্ট দিছিল, তাতে আপুনি এইটো ৰেফাৰেঞ্চ IDটো তাতে পাব। এতিয়া আপুনি ৰেফাৰেঞ্চ IDটো টাইপ কৰক। ৰেফাৰেঞ্চ IDটো টাইপ কৰাৰ পিছত ইয়াতে তলত দেখিবলৈ পাইছে ট্ৰেক ষ্টেটাছ, তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে আপোনাৰ ডিটেইলছ। যদি আপোনাৰ হৈছে ইয়াতে দেখিবলৈ পাব ডিটেইলছ, নহ'লে আপুনি দেখিবলৈ নাপাব। ইয়াতে প্ৰথমত দেখা পাইছে ছাবমিটেড 25/10/2019। Next. BLO এপইণ্টেড 06/01/2020। ইয়াতে দেখিবলৈ পাইছে নেক্সট ফিল্ড ভেৰিফাইড, নেক্সট আছে একচেপ্টেড 03/02/2020। তাৰপিছত ইয়াতে আপোনাৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো থাকিব, EPIC জেনেৰেটেড। যদি আপুনি ক্ৰম ব্ৰাউজাৰত লিংকটো বিচাৰি নাপায় তেনেহ'লে মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট গৈ চাব পাৰিব। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট। থেংক ইউ ফৰ ৱাটছিং।